কথা দিলো মই তোমাক কথা দিলো মাত্ৰ 2 দিনত যুদ্ধ মই কৰিম হবা আৰু তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই সিন্ধুৰাক চাই কৈছিল হেৰৈ সিন্ধুৰা মুখৰ কথা আজি মই জানিম কেনেমতে সেইকাৰণে দ্বিতীয় প্ৰশ্নৰ উত্তৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দেখিছা হবে পৰম বৃক্ষডালি অসংখ্য পাতেৰ বৃক্ষ আছে হালি জালি এক পাত পাত মাৰি হব বৃক্ষৰ পাত হব লাগিব পাত বৃক্ষৰ তলত যিজনে কৰিব পাৰিব অসাধ্য সাধন সেইজনে বীৰ বুলি প্ৰমাণ অকৰ্ণক চাহিলে পাছে প্ৰশ্নটো কৰিলা নোৱাৰো বুলি কলে এই প্ৰশ্ন কৰে শ্ৰীকৃষ্ণই হে অৰ্জুনক প্ৰভু নোৱাৰো বুলি পাছে কৃষ্ণৰ দেখা নোৱাৰো বুলি পাছে হেৰৈ সিন্ধুৰা কি চাই আছা সেই প্ৰশ্নৰ মোক এতিয়াই উত্তৰ দিয়া কথা শুনি সিন্ধুৰাৰ আনন্দ মিলিলা হাতত ধনু লৈ দিলে গুৰুক স্মৰণ কৰিলা গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু নমো বাৰম্বাৰ নমো বাৰম্বাৰ ও হাতত ধনু লৈ দিলে গুৰুক স্মৰণ শ্ৰীকৃষ্ণই মায়ায়ে কপাতে আনফালে প্ৰভু শ্ৰীকৃষ্ণই